খুব সুন্দৰভাৱে ঈশ্বৰৰ কথা তথা কৃষ্ণৰ কথা যেতিয়া আলাপ আলোচনা কৰি আছিলে তেতিয়া সকলোভাৱে শুনি গৈছিলে। কিন্তু কিছুমান দৈত্য বা কিছুমান দৈত্যৰ মানে যিখিনি ৰাজ পৰিষদ আছিলে সেই ৰাজ পৰিষদ কিছুমান লোকে কি কৰিব নাছিলে, সহ্য কৰিব পৰা নাছিলে। যিসকলে সহ্য কৰিব পাৰিছিলে তেওঁলোকে এই কৃষ্ণ কথা বা বিষ্ণুময় ভাৱনাখিনি কথা বলিৰ মুখৰ পৰা খুব সুন্দৰভাৱে শুনি আছিলে। কিন্তু যিসকলে মানে সেইখিনি কথা তেওঁলোকে মানে হৃদয়ংগম কৰিব পৰা নাছিলে তেওঁলোকে সেই কথাৰ পৰা কি হৈছিলে, সদায় বিচলিত হৈ আৰু লাষ্টত তেওঁলোকে মানে কি হৈ গ'ল, তেওঁলোকে ৰাজকাৰ্যৰ পৰা উঠি গ'ল। সেইকাৰণে যে ঈশ্বৰ চিন্তা কৰিবৰ কাৰণে আমাৰ মানুহৰ মনলৈ মানে কি হ'ব লাগিব, এই মায়াৰ যিটো প্ৰভাৱ, মায়াৰ মানে যিটো চাৱনি বা মায়াৰ মানে যিটো মোহ, সেই মায়া মোহৰ পৰা আমি কিছু পৰিমাণে হ'লেও কি কৰিব লাগিব, হাত সাৰিব লাগিব। মনুষ্য মাত্ৰকে মায়া মোহৰ অধিকাৰী। তাতে যদি আমাৰ চিন্তাবিলাক যদি দৈত্যময় যদি হয় তেতিয়াহ'লে আমি মায়াৰ পৰা আমি কেতিয়াও কোনো কালে আমি কি কৰিব নোৱাৰো, হাত সাৰিব নোৱাৰো। সাধাৰণ মনুষ্য বাদে ঋষিমুনি বিলাকো মানে কি হৈছে যে মায়া আৰু মোহৰ মানে কি হৈ আছে, অধিকাৰী হৈ মানে মায়া মোহৰ অধীন হৈ আছে। তাৰ পৰিৱৰ্তে আপুনি মই মনুষ্য কোন কোটা, আৰু তাৰ পৰিৱৰ্তে দৈত্যবিলাক কোন কোটা। কাৰণ তেওঁলোকৰ মনলৈ সাত্বিক ভাৱনাটো নাই, তেওঁলোকৰ মনত সত্য শৌচ ক্ষমাদাৰ ভাৱনা নাই, তেওঁলোকৰ মনত প্ৰেম দয়া কৰুণা ভাৱনাটো নাই। তাৰ পৰিৱৰ্তে আছে কি, তোক বধ কৰি মই লওঁ, আনৰ যিমান পত্নী পুত্ৰ ভাৰ্যা ধন সম্পত্তি মই আয়ত্ব কৰো। কিন্তু ৰজাজনে যেতিয়া মানে সত্য ধৰ্মৰ যেতিয়া কথা ক'লে তেতিয়া বাকী ৰাজকাৰ্যৰ সকলো যিমানবিলাক পাৰিষদ আছিলে বহুতে মানে কি হৈছিলে, উঠি পেলাই গুচি গৈছিলে। কাৰণ তেওঁলোকৰ মনত ঈশ্বৰৰ প্ৰতি যিটো মানে আধ্যাত্মিক চিন্তন থাকিব লাগে সেইটো তেওঁলোকৰ নাছিলে। আৰু জাগতিক সমাজত আমি তেনেকুৱা ধৰণৰ প্ৰভাৱ আমি দেখিবলৈ পাওঁ। কৃষ্ণ। বলিৰ নুশুনে